আজি আমি ক্লাস 10 বহুপদ চেপ্টাৰৰ এক্সাৰসাইজ 2.3 একৰ কোশ্চেন কেইটা আলোচনা কৰিম। এক নম্বৰ কি দি আছে আমাৰ p of x ৰ মান দি আছে আৰু g of x ৰ মান দি আছে। ভাগফল আৰু ভাগশেষ অৰ্থাৎ p of x আৰু r of x উলিয়াব লাগিব। ভিতৰটো কি আছিল আমাৰ p of x মানে ভাজ্য, বাহিৰটো কি আছিল আমাৰ g of x মানে ভাজক, ওপৰটো আছিল আমাৰ q of x মানে ভাগফল, একত যি বাকি থাকে সেইটো আছিল আমাৰ ভাগশেষ r of x। p of x ৰ মান দি আছে আৰু g of x ৰ মান দি আছে। p of x আৰু r of x উলিয়াব লাগে। p of x ৰ মান ভৰাই দিয়া x cube minus 3x square plus 5x minus 3। g of x কি দি আছে আমাৰ x square minus 2। ইয়াতে চোৱা p of x ৰ প্ৰথম পদ কি আছে আমাৰ x cube, g of x ৰ প্ৰথম পদ কি আছে আমাৰ x square, হৰণ কৰি দিয়া x cube divided by x square। ওপৰত কেইটা x আছে আমাৰ তিনিটা, তলত কেইটা আছে আমাৰ দুটা, দুটা বাদ দি দিয়া, কেইটা থাকিব আমাৰ আৰু এটা x থাকিব, এটো আমি ওপৰত বহাই দিম। এতিয়া x ৰ লগত x square পূৰণ আকৌ x ৰ লগত -2 পূৰণ, x ৰ লগত যদি x square পূৰণ কৰা কি হ'ব x cube, x ৰ লগত -2 পূৰণ কি হ'ব -2x, x টাৰ্ম কত আছে ইয়াতে বহাই দিয়া। তাৰপিছত কি কৰিবা, তলত যদি মাইনাস থাকে সেইটো কি বুজিব লাগিব প্লাস, -3x স্কয়াৰৰ তলত একো নাই নমাই দিয়া। এতে চোৱা 5 ৰ আগত কি চিন আছে আমাৰ প্লাস, 2 ৰ আগত কি আছে আমাৰ প্লাস, মাইনাস আছিল কিন্তু আমি এটো কি বুজিব লাগিব প্লাস, গতিকে 5টা x আৰু 2টা x, এটা x হ'ব 7x -3 নমাই দিয়া। তাৰপিছত কি কৰিবা আগৰ নিচিনাই যে ইয়াৰ প্ৰথম পদ কি আছে আমাৰ -3x স্কয়াৰ, ইয়াৰ প্ৰথম পদ কি আছে x স্কয়াৰ, হৰণ কৰি দিয়া -3x স্কয়াৰ ডিভাইডেড বাই x স্কয়াৰ, x স্কয়াৰ কেনসেল, কি থাকিব আমাৰ -3, এটো আমি ওপৰত বহাই দিম। এতিয়া -3 লগত যদি x স্কয়াৰ পূৰণ কৰা কি হ'ব -3x স্কয়াৰ, -3 লগত -2 পূৰণ, -7 সে কি হ'ব প্লাস, 3 2 গুণ 6 প্লাস 6। সংখ্যাৰ তলত সদায় সংখ্যা বহাই দিবা, x টাৰ্মৰ তলত x টাৰ্ম বহাবা, স্কয়াৰৰ তলত স্কয়াৰ টাৰ্ম বহাই দিবা। এটো নমাই দিয়া, তলত যদি প্লাস থাকে সেইটো কি বুজিব লাগিব মাইনাস, মাইনাস মানে তুমি ঋণ হৈ আছা, 3 টকা ঋণ আৰু 6 টকা ঋণ, কেইটকা ঋণ 9 টকা ঋণ। 2 নম্বৰত কি দি আছে আমাৰ p of x ৰ মান দি আছে আৰু g of x ৰ মান দি আছে, r of x আৰু q of x উলিয়াব লাগে। p of x ৰ মান বহাই দিয়া x to the power 4 -3x square plus 4x plus 5। এতে চোৱা g of x ৰ মান কি আছে আমাৰ x square plus 1 minus x, সংখ্যা কেতিয়াও মাজত বা আগত হ'ব নোৱাৰে, ই সদায় কি হয় পিছত হয়। প্ৰথমে কি লিখিবা x square, তাৰপিছত -x plus 1, এটো আগতে সিরিয়াল কৰি ল'ব লাগিব। বহাই দিয়া x square -x plus 1। এতে চোৱা ইয়াৰ প্ৰথম পদ কি আছে আমাৰ x cube, ইয়াৰ প্ৰথম পদ কি আছে আমাৰ x square, হৰণ কৰি দিয়া x to the power 4 divided by x square। ওপৰত কেইটা x আছে আমাৰ 4টা, তলত কেইটা আছে আমাৰ 2টা, 2টা বাদ দি দিয়া, কেইটা থাকিব x square থাকিব, 2টা থাকিব। এতিয়া x square লগত এই গুটেখিনি পূৰণ কৰি দিয়া, x square লগত যদি x square পূৰণ কৰা কি হ'ব x to the power 4, x square লগত -x পূৰণ কি হ'ব -x cube, তুমি কি কৰিবা এইফালে বহাই দিবা -x cube, এতে কিউব টাৰ্ম নাই গতিকে তুমি কি কৰিবা একত বহাই দিবা, x square লগত 1 পূৰণ কি হ'ব x square হ'ব। তাৰপিছত চিনবিলাক কি হ'ব, তলত যদি প্লাস থাকে মাইনাস আৰু মাইনাস থাকলে কি হ'ব আমাৰ প্লাস। এতে চোৱা স্কয়াৰতকৈ আমাৰ কিউব টাৰ্ম ডাঙৰ, ডাঙৰটো আগত বহাই দিয়া x কিউব। তাৰপিছত ইয়াতে কি হ'ব 3 ৰ আগত কি চিন আছে আমাৰ মাইনাস, x স্কয়াৰ আগত কি আছে আমাৰ এই এটো বুজিব লাগিব যে মাইনাস, 3টা ঋণ আৰু এটা ঋণ, এটা ঋণ হবা 4টা 4x স্কয়াৰ, এটোৰ তলত একো নাই নমাই দিয়া ডাইৰেক্ট প্লাস 4x plus 5।
তাৰ পিছত কি কৰিবা ইয়াৰ প্ৰথম পদ কি আছে আমাৰ x কিউব ইয়াৰ প্ৰথম পদ কি আছে আমাৰ x স্কয়ার হৰণ কৰি দিয়া x কিউব ডিভাইড বাই x স্কয়ার উপৰত কেইটা x আছে আমাৰ তিনিটা তলত কেইটা আছে আমাৰ দুটা বাদ দি দিয়া এটা থাকিবা আৰু এটা থাকিব x এটো উপৰত বহাই দিয়া তাৰ পিছত x ৰ লগত এই গোটেইখিনি পূৰণ কৰি দিয়া x ৰ লগত যদি x স্কয়ার পূৰণ কৰা কি হ'ব x কিউব x ৰ লগত -x পূৰণ ইয়াতে চোৱা x ৰ লগত কি আছে আমাৰ প্লাস x ৰ লগত কি আছে আমাৰ মাইনাস প্লাস এ মাইনাসে কি হ'ব মাইনাস x ৰ লগত x পূৰণ x স্কয়ার মাইনাস x স্কয়ার x ৰ লগত 1 পূৰণ কি হ'ব x এই হ'ব 1 ৰ লগত g পূৰণ কৰিবা হেতু হ'ব তাৰ পিছত তলত যদি মাইনাস থাকে এটো কি বুজিব লাগিব প্লাস আৰু প্লাস থাকিলে কি বুজিবা তুমি মাইনাস তেছোৱা চাৰিটা ৰেন হৈ আছে চাৰিটা x স্কয়ার তুমি ৰেন হৈ আছে তোমাৰ ওচৰত এটা আছে দি দিয়া আৰু কেইটা ৰেন থাকিবা তুমি তিনিটা 4x ৰ পৰা যদি এটা x মাইনাস কৰা কি হ'ব 3x + 5 নমাই দিয়া তাৰ পিছত আগৰ নিচিনা কি কৰিবা ইয়াৰ প্ৰথম পদ দি ইয়াৰ প্ৰথম পদক হৰণ কৰি দিয়া ইয়াৰ প্ৰথম পদ কি আছে আমাৰ -3x স্কয়ার ইয়াৰ প্ৰথম পদ কি আছে আমাৰ x স্কয়ার এতিয়া এই x স্কয়ার ক্যান্সেল কৰি দিয়া কি থাকিব -3 এটো তুমি ওপৰত বহাই দিয়া এই -3 লগত এই গোটেইখিনি পূৰণ -3 লগত যদি x স্কয়ার পূৰণ কৰা কি হ'ব -3x স্কয়ার -3 লগত -x পূৰণ -7 কি হ'ব প্লাস 3 লগত x পূৰণ কি হ'ব 3x মাইনাস এ প্লাস এ কি হ'ব মাইনাস 3 লগত 1 পূৰণ কি হ'ব 3 তলত যদি প্লাস থাকে কি বুজিবা মাইনাস থাকিলে প্লাস তিনিটা x আছে তিনিটা x ৰেন হৈ আছে কাটি দিয়া পজিটিভ নেগেটিভ ক্যান্সেল এতে চোৱা 5 ৰ আগত কি আছে প্লাস 3 ৰ আগত কি আছে প্লাস 5 + 3 কিমান হ'ব 8 এতেকে ভাগফল এতেকে ভাগফল x স্কয়ার + x - 3 আৰু বাকি কিমান আহিল আমাৰ 8 3 নম্বৰত কি আছে আমাৰ p of x ৰ মান দি আছে আৰু g of x ৰ মান দি আছে r of x আৰু p of x উলিয়াব লাগে বহাই দিয়া x to the power 4 - 5x + 6 এতে চোৱা g of x ৰ মান কি আছে আমাৰ 2 - x স্কয়ার সংখ্যা কেতিয়াও মাজত বা আগত হ'ব নোৱাৰে এটো হসাই লিখিলে কি হ'ব -x স্কয়ার + 2 -x স্কয়ার + 2 এতে চোৱা ইয়াৰ প্ৰথম পদ কি আছে আমাৰ x to the power 4 ইয়াৰ প্ৰথম পদ কি আছে -x স্কয়ার হৰণ কৰি দিয়া x to the power 4 divided by -x স্কয়ার উপৰত কেইটা আছে x চাৰিটা এটো এনেকৈ লিখিব পৰা চাৰিটা x বহাই দিয়া তাৰ পিছত কি আছে x তলত কেইটা দুটা ক্যান্সেল কৰি দিয়া এই দুটা ক্যান্সেল কৰিলে কি হ'ব মাইনাস থাকিব আৰু দুটা x থাকিব -x স্কয়ার -x স্কয়ার লগত এই গোটেইখিনি পূৰণ কৰি দিয়া -7 কি হ'ব প্লাস x স্কয়ার লগত যদি x স্কয়ার পূৰণ কৰা কি হ'ব x to the power 4 -a প্লাস এ মাইনাস 2 লগত x স্কয়ার পূৰণ কি হ'ব -2x স্কয়ার ইয়াতে চোৱা যদি x টার্ম থাকে x ৰ তলত বহাই দিম যদি স্কয়ার টার্ম থাকে স্কয়ার তলত স্কয়ার টার্ম বহাই দিম ইয়াতে যেহেতু আমাৰ x স্কয়ার টার্ম নাই গতিকে আমি কি কৰিম একত বহাই দিম এটো তাৰ পিছত তলত যদি মাইনাস থাকে এটো কি বুজিবা প্লাস এটো ইফালে লৈ আহা 2x স্কয়ার ইবিলাক নমাই দিয়া -5x + 6 তাৰ পিছত কি কৰিবা ইয়াৰ প্ৰথম পদ দি ইয়াৰ প্ৰথম পদ হৰণ কৰি দিয়া কি আছে প্ৰথম পদ 2x স্কয়ার ডিভাইডেড বাই কি হ'ব -x স্কয়ার স্কয়ার ক্যান্সেল কৰি দিয়া স্কয়ার টার্ম ক্যান্সেল কি থাকিব মাইনাস থাকিব আৰু এটা 2 থাকিব -2 -2 লগত -x স্কয়ার পূৰণ কি হ'ব -7 से প্লাস 2 লগত x স্কয়ার পূৰণ 2x স্কয়ার মাইনাস এ প্লাস এ কি হ'ব মাইনাস 2 লগত 2 পূৰণ কি হ'ব 4 নমাই দিয়া -5x তলত যদি মাইনাস থাকে কি বুজিবা তুমি
প্লাস 6 প্লাস 4 কিমান হ'ব 10 এতেকে ভাগফল কিমান আহিল -x² - 2 আৰু বাকে -5x + 10